থাৰৰাক খেদি চাব নেকি কেনেকুৱা ভয়ানক লেভেলৰ এক্সিডেণ্ট হাতত খাইছে নাই অঁ কেইটাক লৈ আছে ডিউটি আৰু এইফালে পুলিচে ৰাখিছে দুটা মানুহ অৱস্থা নোহোৱা হৈ গৈছে একদম খাৰগুলিটো জালুকবাৰীটো খানাপাৰাটো আৰু খাৰগুলি চাগে গাইছ মানুহৰ জীৱন বৰ দুখ লাগে হে গাইছ ওলাই মেক তোমাৰ ভিডিঅ' চাই আজি 9 জুলাই 10 জুলাই বুলি ক'লে বেছি টাইম নাই কাৰণ এতিয়া ৰাতি 11টা বাজিল 1 ঘণ্টাৰ পিছত 10 জুলাই পৰিব আৰু এতিয়া মই আছোঁ খাৰগুলিত অজিতদাৰ ৰুমত অজিতদাৰ মই আজি চাইকেল ৰাইড কৰিম আৰু গুৱাহাটীখন ঘূৰিম ক'ত কি হৈ থাকে ৰাতি কেনেকুৱা ঘূৰিটো আগে পিছে পোৱা নাই আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগে গম নাপাওঁ আপোনালোকক দেখাম চাই থাকক প্ৰায় এসপ্তাহ হ'ল ভিডিঅ' আপলোড কৰা নাই আপোনালোক ভিডিঅ'ত কৈছে মই কণ্টিনিউছ এডমিশ্যন লৈছোঁ গুৱাহাটী আৰ্ট এণ্ড তাৰে পৰীক্ষা চলি আছিল সেইকাৰণে একেদিন গুৱাহাটীতে আছোঁ ইয়াতে আইচ আম আৰু গাখীৰ আছে এতিয়া মিক্স কৰি কিনে মিক্সিত এতিয়া মাজত ভৰাই লৈ যাম ৰাইডত খাব লাগিব পানী বটল লৈছোঁ এইফালে থামছ আপ আছে আৰু মাউণ্টেইন ডিউ নহয় পানী আছে ইয়াৰ ভিতৰত লাগিব বেগৰ চব বস্তু উলিয়াই থৈছোঁ কাৰণ বেগত পানীৰ বটল আৰু কিবা কানি আছে আপোনালোক দেখাইছে জুচ আছে তো ৰুমৰ পৰা ওলাই আহিছোঁ কিন্তু অলপ ভয়ো লাগি আছে কাৰণ মহানগৰীত কেনেকুৱা মানুহ থাকে আপোনালোকে জানে তো চাওঁ কি হয় এইফালে মোৰ চাইকেল এইখন অজিতদাৰ চাইকেল অজিতদা ৰেডি তো হাইকোৰ্ট পালোঁ ভিডিঅ' বনাই থাকোঁতে মোবাইলটো ওলাই পৰিল হাতৰ পিছলে হাতখন অলপ ঘামেদি পিছল হৈছিল তো সেইকাৰণে ওলাই পৰিল আগফালে নেহৰু পাৰ্ক বৰ্তমান আহি পালোঁ নেহৰু পাৰ্ক এইখন নেহৰু পাৰ্ক ইয়াত ৰাতি হোৱা নালাগে বহুত লাইট জ্বলি থাকেতো তো ভাল লাগে জেগাখিনি ৰাতি 11টা বজাত গাড়ী চাওকে কিমান গাড়ী চলি আছে নিশৰ মহানগৰী মজাটো অলপ বেলেগ আৰু অলপ ভয়ানকো হয় গতিকে কিমান কি চিকিউৰিটি আৰু ক'ত কি চলি আছে গতিকে অলপ আগতে গৈ পাম শুক্লেশ্বৰ এয়া আহিলে কি ভলে পাম নেকি বাবা তো মোৰ পিছফালে শুক্লেশ্বৰ মন্দিৰ আছে আৰু আহি ইয়াত ৰ'লো অলপ ভাগৰ লাগিছে অলপ আপ আছে ইয়াতে আৰু বহুত ভক্ত আহিছে ইয়াত এই ৰাতিও কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু ৰাতি হোৱা যেন নালাগে কাৰণ গাড়ী চাওকচোন গধূলি 7টা বাজি থকা হেন লাগে তো আপোনালোকে দিয়ে নিউজ প্লাছটো দেখি গম পাইছে এইখন ফেঞ্চি বজাৰ আৰু ৰাতিৰ ফেঞ্চি বজাৰৰ অৱস্থা চাওক অজিতা কেনে অৱস্থাটো ৰাতি ফেঞ্চি বজাৰ গাইছ কেনেকুৱা মজা চাওক এতিয়া ফেঞ্চি বজাৰত চাইকেল চলাই আছোঁ ৰাতিৰ 12টাই বাজে প্ৰায় এইফালে কওকচোন গাড়ী ডিলাৰ এতিয়াও খোলাই আছে ৰাতিও গাড়ী কিনিব হয় নেকি কমেণ্ট কৰি জনাওকচোন মালিগাঁও পাৱে আৰু গাড়ীৰ স্পীড চাওক বুম গাটা এইটো আৰু ৰাস্তা বেয়াই পাম কাৰণ ব্ৰিজৰ কাম ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলতো এই মালিগাঁও ব্ৰিজে পালোঁ এইখন ব্ৰিজ কোৱালিটিটো অলপ কম পাইছে কাৰণ আল্ট্ৰা ৱাইডত ভিডিঅ' শ্বুট কৰি আছোঁ চাগে গাইছ মানুহৰ জীৱন বৰ দুখ লাগে চাপ শুই আছে অলপমান ৰেষ্ট ল'লোঁ পানী খালোঁ তেতিয়াও থামছ আপ খাই আছে মই অলপ থামছ আপ খাই দিলোঁ এই খুৰাহঁতে ডিউটি কৰি আছে ইয়াতে ৰাতি 12টা বাজি গৈছে আৰু গাড়ী চাওক বহুত গাড়ী আছে এইটো চাইড বন্ধ কৰি দিছে আগত কাম চলি আছে এইফালে কামাখ্যা মন্দিৰ আছে আৰু এইফালে ছাৰে ডিউটি কৰি আছে ছাৰ কি খবৰ ভাতত খাইছে নাই অঁ কেইটাক লৈ আছে ডিউটি ৰাতিপুৱা 5টালৈকে বাপৰে অকলে নে আৰু এজন আছে অঁ আচ্ছা এইজন আৰু বাই বাই দা আমি আৰু বহুত দূৰ যাব লাগিব এইটো লাইন বন্ধ কৰাই আছে এই সেইফালেৰে গাড়ী অহা যোৱা কৰি আছে তো ফ্ৰীলি চাইকেল চলাই আছোঁ ব্ৰিজৰ কাম কৰা ৰাতি চলে দিনতো চলে কিন্তু ৰাতি বেছিকৈ চলে সেইকাৰণে এটা লাইনতে অহা যোৱা কৰিব দিছে ওপৰৰ ফালে চাওকচোন কিমান ডাঙৰ লোহা আছে বাপৰে বাপ আৰু মই শুনামতে গুৱাহাটীৰ ভিতৰত সকলোকে দীঘল ব্ৰিজ এইখনেই বোলে মালিগাঁৱৰ ব্ৰিজ
আহি জালুকবাৰী পালোঁ পিছফালে দেখিছে গাড়ী অহা যোৱা কৰি আছে এফালে ইউনিভাৰ্চিটি আৰু এইটো ভূপেন হাজৰিকাৰ মণ্ডপটো খাৰঘুলিৰ পৰা জালুকবাৰীৰ মাজত এটাই গেপ লৈছোঁ মালিগাঁও ব্ৰিজৰ তলত তাতে অলপ 5 মিনিটমান ৰেষ্ট ল'লোঁ পানী চানী খালোঁ আৰু এই ডাইৰেক্ট ইয়াত ৰেষ্ট ল'লোঁ অলপ এইফালে অজিত দা ৱৰ্কআউট কৰি আছে আৰু এইফালে পুলিচে ৰাখিছে দুটা মানুহ বৰ্তমান চাইকেল চলাই আছোঁ জালুকবাৰীটো খানাপাৰা ৰোড আৰু এইফালে এইখন ৰেডিশ্যন ব্লু আমি ৰেডিশ্যন ব্লুৰ সন্মুখতে আছোঁ গাড়ীৰ স্পীড দেখছি ট্ৰাকৰ বহুত স্পীডত আছে ট্ৰাক তো আমি এই লখৰা এছ টি চি অফিচৰ সন্মুখত ৰখিলোঁ আৰু এতিয়া টেমাতে জুচটো খাম তো গাইছ ৰাতিৰ সময় হৈছে 1:10 আৰু এইফালে চাওক এতিয়াও এই ৰুটি চব্জিৰ দোকান খোলাই আছে এখন বুলি নহয় বহুত আছে এখন আছে এইফালে আছে বহুত কেইখন আছে জুচ খালোঁ আৰু দোকানত চাহো খালোঁ লাল চাহ খুৰা ৰাতিপুৱা কেইটালৈকে থাকে 7টা ৰাতিপুৱা 7টালৈকে থাকে ফুল নাইট বাপৰে বাপ ফুল নাইট থাকে ৰাতি হৈছে এটা বাইছ আৰু লখৰাৰ পৰা 1 কিলোমিটাৰমান দূৰ এয়া ৰেষ্টুৰেণ্টত সোমাইছোঁ ৰুটি আৰু মাংস অৰ্ডাৰ দিছোঁ মই বঢ়িয়া বঢ়িয়া তো গাইছে এই বেলতলা পাব অৱস্থা হৈছোঁ তাতে দেখা পালোঁ থানাৰ কাষত ফৰচুনাৰ থৈ ৰাখিছোঁ ফৰচুনাৰৰ অৱস্থা চাকা হলকি গৈছে আৰু আগৰ দিন থাৰ এখন আছে থাৰৰ আক্ষেপ দি চাব নেকি কেনেকুৱা ভয়ানক লেভেলৰ এক্সিডেণ্ট আগফালে একচোন নাই এইকাৰণে গাড়ী আপোনালোকে চলালে অলপ সাৱধানকৈ চলাব লাগে আৰু কণ্ট্ৰল কেপাচিটি ৰাখিছে নহয় চাওক কি নকওঁ ভয়ানক এক্সিডেণ্ট থাৰ আৰু আমাৰ বাইচাইকেল কি গাইছ বলক খানাপাৰা পাওঁ আৰু বেছি দূৰ নাই 1 কিলোমিটাৰমান আছে গাইছ টাইম হ'ল 2:25 AM আৰু জালুকবাৰীত পাই খানাপাৰা ফাইনেলি পাই গ'লোঁ খানাপাৰা খালী ওপৰেদি পূৰা ট্ৰাক যাই আছে গুৱাহাটীৰ যেকেইটা মেইন পইণ্ট পালোঁ তাৰে ভিতৰত গোটেইকেইটাতে পুলিচ আছে খানাপাৰা পইণ্টত পুলিচে নাই এই আমাৰ বাপু নিপু কেনাই গাইছ খানাপাৰাৰ পৰা আহি 6 মাইলে পালোঁ আৰু ব্ৰিজখন আছে 6 মাইলৰ আহক গাইছ ফাইনেলি দিছপুৰ অৱস্থা নোহোৱা হৈ গৈছে একদম খাৰগুলিটো জালুকবাৰীটো খানাপাৰাটো আৰু খাৰগুলি তো গাইছ দেখা পালে কেনে অৱস্থা ৰাতিৰে 3টা বাজিল স্পীড দেখিছে গাড়ীৰ ধেমালি নহয় কিন্তু গাইছ আমি আপডেটটো দি আছোঁ জাষ্ট উলুবাৰী ক্ৰছ কৰিলোঁ অজিতাৰ পিছফালে চাওকচোন ৰাতি 3:30 বজাৰ অৱস্থা বি বৰুৱা কলেজ পাই গ'লোঁ ৰুমলৈকে বেছি দূৰ নাই আৰু গুৱাহাটী ক্লাব পাৱে তাৰ পৰা আৰু 2 কিলোমিটাৰ মাত্ৰ ফাইনেলি গুৱাহাটী ক্লাব ফাইনেলি গাইছ য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ সেইখিনি জেগাই পালোঁ 100% কমপ্লিট এইফালে এখন খাৰগুলি ফিল্ডৰ সন্মুখৰ পৰা ষ্টাৰ্ট দিছিলোঁ তো এইখিনি জেগাতে আহি পালোঁ তো ছাকচেছ তো গাইছ ৰাতি ভিডিঅ'টো এণ্ড কৰা নহ'ল ৰুম আহি পাওঁতে গা চা ধুই খোৱালৈকে 4টা বাজি গৈছে সেইকাৰণে ভিডিঅ'টো এণ্ড এতিয়া কৰি আছোঁ আই হোপ গাইছ আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু যদি মোৰ ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে তো লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে বাই বাই